নমস্কাৰ, মই বিনিতা বৰাই পুনৰবাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু আপোনালোক ভালে আছে চাগে নিশ্চয় বৰ্তমান। যি নহওক বাৰু, আপোনালোকক বহুত দিন মই নিজে বোৱা কাপোৰ দেখুওৱা নাই। আগতে মই বহুত কাপোৰ দেখুৱাইছিলোঁ আপোনালোকক, কিন্তু মই কেইদিনমানৰ আগৰ পৰা মানে আপোনালোকক বোৱা কাপোৰ দেখুৱাব পৰা নাই। যিকোনো কাপোৰ, বোৱা কাপোৰ, জোৰ কাপোৰ হওক, গামোচা হওক, একোৱে দেখুৱাব পৰা নাই। ভাবিছোঁ মোৰ হাতত গামোচা কেইখনমান আৰু লগতে জোৰ কাপোৰো দুযোৰমান আছে, সেয়াকে আপোনালোকক দেখুৱাওঁ। কেনেকুৱা পাই জনাব কমেণ্টত। আৰু যিহেতু এতিয়া বহাগৰ বতৰ, এতিয়া চ'তৰ আজি 2 তাৰিখ হ'লে, চাওঁতে চাওঁতে বহাগ বিহু পাবহিয়ে। সেইকাৰণে ভাবিছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম বুলি ভাবিছোঁ। আৰু মোৰ কাৰণে দেই, বিকিবৰ কাৰণে নহয়, আৰু জাষ্ট আপোনালোকক দেখুৱাম। আৰু যিহেতু মই আগতেও বোৱা বহুত কাপোৰ দেখুৱাইছিলোঁ, আৰু তাঁতৰ কিছুমান কাম আপোনালোকক দিম বুলি ভাবি আছোঁ, কিন্তু ভিডিঅ' কৰিবলৈ একেবাৰে সময়ে পোৱা নাই। সেইকাৰণে কিছুমান আপোনালোকৰ সুবিধাৰ কাৰণে তাঁতৰ ভিডিঅ' মই দিম বুলি ভাবি আছোঁ মনতে, কিন্তু ভিডিঅ'টো কৰিব পৰা নাই। আপোনালোকক নিশ্চয় দিবলৈ চেষ্টা কৰিম। যি নহওক বাৰু, কাপোৰখিনি চাই লওঁ, কেনেকুৱা দেখে কমেণ্টত জনাব। যদি ভাল পাই লাইক কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে আগৰ পৰাই চাই আছে সিহঁতক বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে বলক কাপোৰখিনি চাই লওক, আৰু কেনেকুৱা পালে জনাব কমেণ্টত। প্ৰথমতে মই একেবাৰে বিহুত নাচিবৰ কাৰণে ৰেডি কৰিছোঁ। সাধাৰণকৈ একদমবাৰে চেক দিয়া ৰঙা কাপোৰ এযোৰ। জেং বিহুত যিকোনো কাপোৰে পিন্ধিব পাৰে নহয় জানো। সেইটো কাৰণে আমি যিহেতু ৰাতি বিহুহে মাৰোঁ, ৰাতি জেং বিহুহে মাৰোঁ, সেইকাৰণে সাধাৰণভাৱে কাপোৰ এযোৰ বৈ তৈয়াৰ কৰিছোঁ। চিলাবলৈ আছে। এইখন হৈছে মেখেলাখন। এইখন মেখেলাখন খুব ধুনীয়া লাগিছে নহয় জানো এইযোৰ। আৰু চিম্পুল ঘৰতে পিন্ধিব পাৰি। আৰু বিহু মাৰিবৰ কাৰণে মই একচুৱেলি যোগাৰ কৰিছোঁ এযোৰ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এইটো বগা দহি বাতিম। এইখন হৈছে চাদৰখন, একেই আৰু ইয়াত বগা দহি বাতিম, ধুনীয়া লাগিব। কাষটো চিলাই বগাকৈ দহি বাতি ল'ম, টুপি গাঁঠি ল'ম, খুব ধুনীয়া লাগিব নহয় জানো। সেয়া আছিলে ৰঙা কাপোৰযোৰ। তাৰপাছত একেবাৰে চিম্পুল কাপোৰ দেই, আপোনালোকক আকৌ এবাৰ কৈছোঁ। কিছুমানে হয়তো ক'ব পাৰে এযোৰ কাপোৰ নেদেখুৱালেও হয়, মই আগতে পাই থৈছোঁ। সেইকাৰণে মই আজিকালি কাপোৰ দেখুৱাবলৈ একেবাৰে মন নোযোৱা হৈছে। কাৰণ কেলেনো কিছুমানে কমেণ্টত বৰ বেয়াকৈ দিয়ে, তেতিয়া মনটো বেয়া লাগে। যিহেতু মই কাপোৰ দেখুৱাওঁ, সেইকাৰণে মই কিছুমান কাপোৰ যদি মোৰ হাতত থাকে দেখুৱাবলৈ মন যায়, সেইকাৰণে দেখুৱাওঁ। কিন্তু কিছুমানে বুজি নাপায়, কয় সেই কাপোৰযোৰ নেদেখুৱালেও হয়, বা একেযোৰ কাপোৰকে সদায় দেখুৱাই থাকে। একেযোৰ কাপোৰ কেতিয়াও আমি নেদেখুৱাওঁ, কাৰণ কেলেনো ফুল তাত বেলেগ বেলেগ থাকে। আপোনালোকে যদি সম্পূৰ্ণকৈ ভিডিঅ'টো ভালকৈ চাই নিশ্চয় দেখে। যিবোৰে অকণমান চাই পেলাই থৈ দিয়ে, সেইবোৰে ক'ত বুজি পাব নহয় জানো। যিকোনো ভিডিঅ' এটা সম্পূৰ্ণকৈ চোৱাৰ পাছতহে কমেণ্টটো দিব লাগে, নহ'লে কমেণ্ট দিব নালাগে। কমেণ্ট নিদিলে বেয়া নাপাওঁ, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই কমেণ্ট দিব, তেতিয়া মই ভাল পাম। যি নহওক বাৰু, এইখনো একেবাৰে চিম্পুল মেখেলা। এইখন বিহু নাচিবলৈ নহয় দেই, এইখন কিন্তু ঘৰত পিন্ধিবৰ কাৰণে বোৱা হৈছে। একেবাৰে চিম্পুল নীলা মেখেলা। আৰু আছে চিম্পুল মেখেলা ঘৰত পিন্ধিবৰ কাৰণে। এতিয়া যিহেতু গৰম আহিব, গৰম আহিলে ফুল চুলৰ কাপোৰ পিন্ধি ভাল নালাগে। এইখনো চিম্পুল নীলা একেজুতিৰ কাপোৰ হয়। আৰু এখন আছে, এইখনটো একেবাৰে চিম্পুল। আৰু এইখন বহুত দিনৰ মেখেলা আছিলে দেই। আজি মই তাতে পালোঁ, সেইকাৰণে উলিয়াইছিলোঁ কাপোৰখিনি। উলিয়াওঁতে মই পাই গ'লোঁ, সেইকাৰণে দেখুৱাইছোঁ। আৰু একচুৱেলি এইখন চিলাবলৈ উলিয়াইছোঁ বিশেষকৈ মই চিলাবৰ কাৰণে এইখন উলিয়াইছোঁ। সেইটো কাৰণে আপোনালোকেও দেখুৱালোঁ, বিশেষ একো নহয়, এতিয়া গৰমত পিন্ধিবৰ কাৰণে। আৰু গামোচা মই লগাইছিলোঁ, বহুত কেইখন লগাইছিলোঁ, 30খন লগাইছিলোঁ। তাৰে এতিয়া 22খন ওলাইছে। 22খনৰ ইতিমধ্যে মই, যিহেতু বহাগৰ বতৰ হয়, মানুহে বহুতখিনিয়ে লৈ গৈছে। সেইটো কাৰণে মোৰ হাতত নায়েই। মাত্ৰ মোৰ 3খন গামোচা থাকিলে, আৰু আছে তাতত ওলোৱা নাই। আৰু 3খন গামোচা আছিলে, সেই 3খনকে আপোনালোকক দেখুৱাইছোঁ। ফুলটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ইয়াৰ চানেকি যদি লাগে, ইয়াৰ চানেকি দিব পাৰিম। আপোনালোকে কমেণ্টত জনালে মই ভাল পাম। ইয়াৰ ফুলটো বেছি ডাঙৰ নহয়, আৰু সৰুকৈ বাচিছোঁ। ইমান ডাঙৰ ফুল লৈও মানে এনেও বেছি দিন নাযায় নহয় জানো। এবাৰ ব্যৱহাৰ কৰাৰ পিছত, ধুই দিয়াৰ পিছত ফুল যিমান ডাঙৰেই নহওক কেলে বেয়া হৈ যায় নহয় জানো। সেইটো আৰু এইটো একেই। ফুলৰ কাঠি থৈ মানে লুটিয়াই দিছিলোঁ, সেইটো কাৰণে একেটাই হ'ল। আৰু একেজন মানুহে নলয়, হয় নে নহয়। আৰু লাষ্ট গামোচাখন দেখুৱাম, লাষ্ট কাপোৰ দেখুৱাম। আৰু গামোচা এখনো একেবাৰে চিম্পুল গামোচা। আৰু এই গামোচাখন মানুহজনক লাগে, মানে একচুৱেলি গা চা মোহাৰিবলৈহে লাগে। এইখন মানে বুলি নহয়। আৰু তথাপিও উকাকৈ বৈ থ'বলৈ বেয়া পালোঁ কাৰণে মই গামোচাখন ফুল অকণমানিকৈ বাচিছোঁ।
আৰু মোৰ গামোচা আছে, যদি আপোনালোকে বেয়া নাপায়, মই তাঁতৰ শালত বৈ আছোঁ, সেইবোৰ ওলালে আপোনালোকক দেখুৱাম, যদি আপোনালোকে কমেণ্টত বেয়া কমেণ্ট নকৰে, যদি চাবলৈ বিচাৰে মই দেখুৱাম। একচুৱেলি সেইটো কাৰণে মই কাপোৰ দিয়াও নাছিলোঁ, বোৱা কাপোৰ মই দিয়াও নাছিলোঁ, মোৰ হাতত বহুত যথেষ্ট কাপোৰ আছিলে, মই দেখুৱাহে নাই। কাৰণ কেলৈ মোক তেতিয়া কমেণ্টত জনাইছিলে কোনোবাই, কি আছিলে নামটো মই পাহৰিলোঁ, একেবোৰ কাপোৰকে দেখুৱাই থাকে, একেবোৰ ফুলকে দেখুৱাই থাকে, কিন্তু কিছুমানে আকৌ কমেণ্টত, আৰু সদায় একেজন মানুহে ভিডিঅ'বোৰ চাই নাথাকে নহয় জানো, সকলোৱে মানে কেতিয়াবা আগৰ ভিডিঅ'টো নাচাবও পাৰে, সেইকাৰণে ফুলৰ চানেকি বিচাৰে, তেনেকৈ মই দিবলগীয়া হয়। আৰু কিছুমান ভিডিঅ'ৰ লিংক চিং দিয়া হয় যদিও কিছুমানে আকৌ তেনেকৈ লিংকত নাচায়, ডাইৰেক্ট ফুলৰ চানেকিটো ফুলে বিচাৰে, সেইকাৰণে তেনেকৈ আকৌ একেটা ফুলকে আকৌ দিবলগীয়া হয়, তেনেকুৱা হেন কথা হয়। সেইটো কাৰণে বাৰে বাৰে ৰিপিট কৰা হয়। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, চাই পেলাই কমেণ্ট কৰিলে মই ভাল পাম। যি নহওক বাৰু, ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো, আকৌ এবাৰ কৈছোঁ, নতুনকৈ অহাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে আগৰ পৰাই চাইছে সকলোকে ধন্যবাদ জনাইছোঁ, মোক ইমানখিনি সঁহাৰি দিয়াৰ কাৰণে, মৰম দিয়াৰ কাৰণে, আৰু ভিডিঅ' বনোৱাৰ উৎসাহ এটা আপোনালোকে দিব। মাজে মাজে কিছুমান ভিডিঅ'ত ভিউ নাহে, কিছুমানত ভিউ আহে, যেতিয়া ভিউ আহে তেতিয়া ভিডিঅ' বনাবলৈ খুব মন যায়, আৰু যেতিয়া ভিউ নাহে একেবাৰে ইউটিউবলৈ যাবলৈ মনে নাযায়, তেনেকুৱা নিচিনা কথা হয়। আৰু যিহেতু মই ইউটিউব জগতলৈ আহিলোৱে, আজি 2 বছৰ হৈ গ'ল, 3 বছৰত মই ভৰি দিছোঁ, ভিডিঅ' দি আছোঁ। আজি মই 450 নে 30টামান ভিডিঅ' মই এতিয়ালৈকে দিলোঁ, ইমানখিনি ভিডিঅ' দিলোঁ, দিয়াৰ পাছত এতিয়া মই ভিডিঅ' দিবলৈ মন তাৰমানে যায় আৰু, কাৰণ কেলেনো ইমানখিনি আগবাঢ়ি গ'লোঁ, ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰিলে, আৰু ইমানখিনি আগবাঢ়ি যোৱাৰ পাছত আকৌ মই পিছুৱাই আহিবলৈ মানে মন নাযায়, সেইকাৰণে মাজে মাজে ভিডিঅ'বোৰ দি আছোঁ। প্লিজ আপোনালোকে সহায় কৰিব, ভিডিঅ'বোৰ চাব সকলোৱে, আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা কৰিছোঁ। তাকে কৈ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ, আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নাজানো কিমান দিনৰ পিছত ভিডিঅ'টো আৰু নতুন এটা ভিডিঅ' দিব পাৰোঁ, এই ভিডিঅ'টো কাইলৈ দিবলৈ মই চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ' কেতিয়া দিওঁ নাজানো, আৰু মোক তাৰিখে দিম বুলি মই ক'ব নোৱাৰোঁ। তেতিয়াহ'লে সকলোকে ধন্যবাদ জনাইছোঁ। ভালে থাকক, সুস্থ থাকক, আৰু কুশলে থাকক।